য'তেই বাঘৰ ভয় ততেই ৰাতি হয়, এষাৰ কথা আছে নহয়। ঠিক মোৰো আজি তেনেকুৱাই হৈছে। এতিয়া বাজিছে 12:30 আৰু মই ঘৰৰ পৰা ওলাই আহিছিলোঁ। ভঙাগড় মেডিকেলৰ ওচৰত এটা কাম আছিলে, কামটো চাবৰ কাৰণে। কিন্তু কথাটো কি হ'ল, ঠিক কতবাৰী নাপাওঁতেই গাড়ীখন মোৰ বেয়া হ'ল। আৰু এতিয়াতো আপোনালোকে জানেই, এই ৰাতিনো মই এই এনেকুৱা ঠাইত না মেকানিক পাম, নে মানে গেৰেজ পাম, না গাড়ীখন টানি নিবৰ কাৰণে কিবা উপায় পাম। কিন্তু মোৰ বন্ধুৱে দিগন্ত লগতে বিক্ৰম, বিক্ৰম এজন ভাল মেকানিক, লগতে মোৰ ভাল বন্ধুও হয়। আৰু বিক্ৰমক ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে মোক অলপ প্ৰথমতে বুজাই দিলে আৰু যে এইখিনি কৰি চাওক, ফিউজ চাওক, কিবা চাওক, ঠিক হ'লে হ'ল, নহ'লেতো আৰু মই যাবই লাগিব। আপুনিনো কেনেকৈ এই ৰাতি অকলে তাত থাকিব বুলি ক'লে। আৰু যেতিয়া ঠিক নহ'ল, মই বিক্ৰমক ক'লোঁ। বিক্ৰমে তেতিয়া কি ক'লে, মোৰ বন্ধু দিগন্ত, দুজনৰ মোৰ বন্ধুৱে হয়। দিগন্তই বিক্ৰমক লৈ আহিলে, যিহেতু বিক্ৰমৰ গাড়ীখন অলপ দূৰত থোৱা থাকে, গতিকে দিগন্তও লৈ আহিছে। আৰু বিক্ৰমে এতিয়া আহি গাড়ীখন চাই আছে ক'ত কি হৈছে। আৰু বিক্ৰম যেতিয়া আহিছে, তেতিয়া আৰু মই আপোনালোকক 100% গেৰেণ্টি দি ক'ব পাৰোঁ যে মই আৰু এই ৰাস্তাত এই ৰাতি অকলে ৰাতিপুৱাব নালাগে। আৰু এবাৰ তেনেকুৱা হৈছিলে, তেতিয়া বিক্ৰমৰ ফোন লগা নাছিলে আৰু মই গোটেই ৰাতিপুৱাই দিছিলোঁ ৰাস্তাতে। আৰু আজি তেনেকুৱা নহয়, বিক্ৰমে গাড়ীখন ঠিক কৰি আছে। আৰু ধন্যবাদ দিব লাগিব, অশেষ ধন্যবাদ। গাড়ী ঠিক হয় নহয় সেইটো পিছৰ কথা, কিন্তু কথাটো হ'ল এই যে ফোন এটা কৰোঁতে যে বিক্ৰমে যে মানে আহিলে, এইখন যে গাড়ীখন যে চাই আছে, সেইটোৱে যথেষ্ট ডাঙৰ কথা। বহুত এনেকুৱা মেকানিক থাকে, ৰাতি ফোন কৰিলে অহাটো দূৰৰ কথা, ৰিচিভেই নকৰে। বিক্ৰম কিন্তু তেনেকুৱা নহয়। বিক্ৰমে যিমান ৰাতি নহওক কিয় এটলিষ্ট ফোনটো ৰিচিভ কৰিব। আৰু যদি আনিব যাওঁ বা অনা সুবিধাটো দিওঁ, বিক্ৰমে আহে। কাৰণ তাৰ গাড়ীখন অলপ দূৰত থোৱা থাকে, যাৰ কাৰণে ই মানে আহিব নোৱাৰে। মই প্ৰথমতে উবেৰত অহাৰ কথা কৈছিলোঁ, কিন্তু যেতিয়া আকৌ দিগন্তক ফোন কৰিলোঁ, দিগন্ত ওচৰতে আছিলে। দিগন্তক ক'লোঁ এনেকুৱা কথা। দিগন্তই ক'লে চিন্তা কৰিব নালাগে, গৈ আছোঁ। আৰু এনেকৈ দিগন্তই বিক্ৰমক লৈ আহিলে। আৰু বিক্ৰমে এতিয়া চাই আছে। আৰু মই 100% গেৰেণ্টি দিছোঁ, যিহেতু বিক্ৰম আহিছে, গাড়ী ঠিক হ'বই। আৰু এই গাড়ীখন ষ্টাৰ্ট হ'ল। বিক্ৰমে ধুনীয়াকৈ মানে ক'ত কি প্ৰব্লেম আছে নাজানো, আৰু বিক্ৰমে প্ৰব্লেমটো চালে। আৰু এতিয়া গাড়ীখন ষ্টাৰ্ট হ'ল বুলি মোক ক'লে। আৰু এয়াই বিক্ৰম, চাই লওক, একদম মানে সুন্দৰ কাম কৰে। আপোনালোকে আহিব পাৰে, বৰাগাঁৱত গেৰেজ আছে বিক্ৰমৰ। আৰু বহুত কম টকাত বহুত ভাল ছাৰ্ভিচ বিক্ৰমে কৰি দিয়ে। আৰু কোনো এটা মানে ডিমাণ্ড নাই, তেনেকুৱা নাই। আৰু সুন্দৰভাৱে ছাৰ্ভিচ কৰি দিয়ে। যিটো মাননি সেইটো দিব লাগিব, মাননিৰো কোনো মানে দিবই লাগিব বা ধৰা বন্ধা তেনেকুৱা নাই। কিন্তু আচল কথা হ'ল, এই ৰাতি 12:30 বজাত যে বিক্ৰমে মাতাৰ লগে লগে আহিছে, তাৰ কাৰণে বিক্ৰম আকৌ এবাৰ অশেষ ধন্যবাদ। এই ৰাতি যে আহিছা আৰু গাড়ীখন ঠিক কৰি দিছা, নহ'লে এই ৰাস্তা চোৱা, এই ৰাস্তাৰ কাষতে মই গোটেই ৰাতি মহৰ কামোৰ খাই বহি থাকিব লাগিল হয়। কাৰণ গাড়ীখন এই ৰাতি এৰিও থৈ যাব নোৱাৰি, আৰু নিয়াৰো ব্যৱস্থা খুব তেনেকুৱা নাই। গতিকে বিক্ৰমে আহিছে আৰু গাড়ীখন ঠিক কৰি দিলে। আৰু এতিয়া মোৰ যিটো কাম আছে ভঙাগড়, তালৈকে মই যাওঁ, কামটো কৰি আহোঁ। আকৌ এবাৰ বিক্ৰম আৰু মোৰ বন্ধু দিগন্তক আকৌ একবাৰ ধন্যবাদ দিছোঁ, যিহেতু লৈ আহিলে আৰু কামটো বিক্ৰমে কৰি দিলে। আৰু সকলোৱে চাই থাকিব মাছ ইণ্ডিয়া পেজ আৰু মাছ ইণ্ডিয়া ব্লগ। আৰু শেষত আকৌ এবাৰ বিক্ৰম আৰু দিগন্তক ধন্যবাদ।